তুমি জানানে ছাতি আৰু মোৰ মাজৰ সম্পৰ্কটো কি? আমাক দুয়োকে মানুহে প্ৰয়োজনৰ সময়তহে বিচাৰে। ইমানখিনি নাটক কৰাৰ কি প্ৰয়োজন আছিল? ক'বতো পাৰিলাহেঁতেন তুমি পুৰণি হৈ গৈছা। তেওঁ এৰি যোৱাৰ সময়ত এবাৰো নাভাবিলে, কিয়নো যিজনৰ কাষত বহুজন থাকে তেওঁ এজনক হেৰুৱাটো কি বুজিব। কি আজব দুনিয়া। মন্দিৰ মছজিদত আমি ভগৱান আল্লাহৰ ওচৰত ভিক্ষা মাগিবলৈ যাওঁ, অথচ বাহিৰত আমাৰ পৰা ভিক্ষা খোজা ভিক্ষাৰীজনক ঘূৰিয়েই নাচাওঁ। একো চিন্তা নকৰিবা, মই আছোতো বুলি কোৱা মানুহজনৰো আজিকালি সময়ত খবৰ নোহোৱা হ'ল। যেতিয়া কোনোবা অসহায় হৈ পৰে, গোটেই পৃথিৱীখনেই স্বাৰ্থপৰ হৈ যায়। পচন্দৰ কাপোৰ হাতত তুলি লৈ দাম শুনি এৰি অহাৰ নামেই হ'ল মধ্যবিত্ত। কেয়াৰ সকলোৱে কৰে, কোনোবাই টেক কেয়াৰ, কোনোবাই ডু নট কেয়াৰ।